বন্ধুসকল এই গাড়ীখন আপোনালোকক আগতেতো ভিডিঅ'টো বনোৱাই আছিলে কাৰণ গাড়ীখন চলি আছিলে 39,800 মই 42 মান চলালোঁ ভাবিলোঁ গাড়ীখনৰ ভিডিঅ'টো আৰু এবাৰ বনাই দিওঁ কাৰণ মই নিজে এইখন গাড়ী বহুত দিনৰ পৰা আজি চলাইয়ে আছোঁ কাৰণ গাড়ীখন ভাল হৈ আছে মানে ওৱান হেণ্ড গাড়ী একদম ফ্ৰেছ গাড়ী ইঞ্জিন একদম ফ্ৰেছ পূৰা ফ্ৰেছ হৈ আছে চাই লওক খালি ধূলি পৰি আছে দেই মই চলাই আছোঁ যে মানে তেনেকৈ ৱাশ্বিঙো দিয়া নাই তথাপিও গাড়ী একদম গেটাপত আছে চিকচিকাই আছে টায়াৰটো গোটেইখিনি নতুন গোটেইখিনি টায়াৰ ব্ৰেণ্ড নিউ চব গোটেই টায়াৰ ব্ৰেণ্ড নিউ আৰু ইঞ্জিনটো মই ৰাখি দিম ৰ'ব আপোনালোকক ইঞ্জিন একদম চুপাৰ হৈ আছে মানে যোনে এখন গাড়ী লয় নহয় কোনেও নকয় যে 13 চনৰ গাড়ী এখন মই চলাই আছোঁ মই ইমানটোৱে ক'লোঁ ইয়াতে বহুত ধৰণৰ কথা ক'ব যে 1 লাখ চলিলে মিটাৰ টেম্পিং কিবা কিবি যিকেইটাই কয় তেওঁলোকে আহি ইয়াত চাবহি মই তেওঁলোকক বুজাই দিম ধুনীয়াকৈ আপোনালোকে এইটো এক্সেলেটাৰ এইকেইডাল পেডাল চালেই গম পাব আৰু আপুনি এই চাবিটো চালেই গম পাব এইটো ওলাই আহিব আৰু আপোনালোকে এ চি চুইচটো চাওক এ চি চুইচটো চাই লওক অকণো ক'তো ক্ষয় চয় কিবা একো যোৱা নাই ইণ্টেৰিয়ৰ ষ্টেৰিঙৰ চুকবোৰ চাওক এইবোৰ চাই লওক একদম পূৰা ধুনীয়া হৈ আছে মানে এখন গাড়ী আৰু গাড়ীখনৰ প্ৰাইচটোতো মই কৈছোঁৱে আপোনালোকক যে একদম ফিক্স প্ৰাইচ হ'ব 1,75,000 তাতকৈ কিন্তু এটকাও কম হ'ব ন ইঞ্চুৰেঞ্চ পলিউশ্যন চব কৰি দিম 1 টকা প্ৰাইচো কম নহ'ব যদি গাড়ীখন আপোনালোকে ল'ব পাৰিব আৰু ৰূপ চুপবোৰ চাওক একদম চিকচিকাই আছে দেখিছেনে একদম পূৰা চিকচিকাই আছে ৰূপ চুপ কিলোমিটাৰটো মই দেখুৱাই দিছোঁ আপোনালোকক এক ছেকেণ্ড 43,000 হ'ল এতিয়া 40 কিমান হৈ আছিলে 2 কিমান হৈ আছিলে ময়ে চলালোঁ ইমানখিনি কাৰণ গাড়ী চাড়ীকেইদিন আনিবলৈ যাওঁতে ময়ে চলাই মেলি গোটেইকেইদিন গৈ আছোঁ আৰু ইঞ্জিনটো চাই ল'ব আপোনালোকে ৰ'ব ইঞ্জিন চাওক ফ্ৰণ্টকেইটা চাওক পূৰা চিল আছে আৰু পূৰা চিল দেখিছেনে এইবোৰ চাওক পূৰা চিল হৈ আছে একদম ধুনীয়া হৈ আছে চিল পূৰা চাওক গতিকে দেখুৱাই দিলোঁ চব পূৰা চিল হৈ আছে আৰু কোনোবাই যদি লওঁ বুলি ভাবিছে তেতিয়াহ'লে সোনকালে বুকিং কৰিব আৰু তাৰ প্ৰাইচটো কৈ দিছোঁ 1,80,000 কৈ আছিলোঁ কিন্তু 1,75,000 ফিক্স প্ৰাইচ কম নহ'ব যদি লয় জনাব ভাবিলোঁ আপোনালোকক আকৌ এবাৰ ভিডিঅ'টো ভালকৈ দেখাওঁ তো আজিলৈ বাই বাই